Hey, what's up everyone, this is Kosto, welcome back to my channel KJ Assam নতুন ভিডিঅ'ত মই স্বাগতম জনালোঁ। তো আজি বহুত নতুন ভিডিঅ' আলো এই সব লগৰ ব্লগ এটা। তো আজি গৈ আছোঁ হোমটাইলে গৈ আছোঁ। তো হোমটাইল এখন মানে সৰু সুৰা পাৰ্ক আছে। তো আপোনালোকক তাত দেখাবলৈ চেষ্টা কৰিম। তো মানে কি হ'ল কথা তেনেকুৱা হ'ল, আমাৰ অকণমানজনী আছিলে যে তাই অকণমান জ্বৰ হৈ আছিলে অকণমান জ্বৰ হৈ আছিলে। তো মানে কি তাই যাবলৈ মন কৰিছে তালৈ পাৰ্কলৈ, মানে চিলড্ৰেন পাৰ্কখন আছে। তো তাতে গৈ আছোঁ। তাইক অলপ তালৈ যাবলৈ মানে পূৰা উৎপাত কৰি আছে, যাবলৈ লাগে মানে বহুত দিনৰ পৰা বেমাৰ হৈ থকাৰ কাৰণে তাই যাব নোৱাৰিলে। তো আজি তাইক লৈ যাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চুকাফা পাৰ্ক হয় এখন, তালৈ যাওঁ উদ্যান। তো আপোনালোকক দেখাবলৈ চেষ্টা যদি বাকী ৰাস্তা পদূলি কিন্তু ধুনীয়াকৈ দেখাই গৈছোঁ। বাকী এতিয়া গাড়ীখন উলিয়াই লওঁ ধুনীয়াকৈ। বাকী গাড়ীখন দেখিছে, এইখন গাড়ী লৈ যাওঁ। তাৰপৰা এইখন আমাৰ বছৰ পাপাৰ গাড়ীখন, এখন মই নতুনকৈ যোনখন ল'লোঁ সেইখন। তো এনেকৈ থৈ দিছোঁ আৰু বাকী গেছটো অকণ বনাব লগা আছে। তো যাওঁ, বাকী গাড়ীখন এতিয়া উলিয়াই যাওঁ ধুনীয়াকৈ। ঠিক আছে, ব'লক ষ্টাৰ্ট কৰোঁ। তো এতিয়া এইখিনিকে উলিয়ালোঁ গাড়ীখন, বাকী এতিয়া অলপমান দীঘলে কৰি লওঁ আৰু ধুনীয়াকৈ। ঠিক আছে, গাড়ীখনে লচোন ৰখাওঁগৈ, লৈ গৈ লওঁ। বাকী এতিয়া অলপ ব্ৰেক কৰি লওঁ ধুনীয়াকৈ। ঠিক আছে দেই। Sada. Tahan lang. Tahan lang. Tahan lang. Tahan lang mo. Tahan lang ya mas ada kalau beli guide lo boleh ada sih tuh ikan kilo seli lo ini ya Halo kayak তো এয়া দেখিছে। বাকী এইফালে মা যাব, মই যাম আৰু নবৌ আৰু তকলো তিনিটা যাম, দাদা নাযায়। তো চাব লাগিবই, এইটো নেশ্যনেল হাইৱে আমাৰ। গৈ আহোঁ ধুনীয়াকৈ, বাকী মই দেখাওঁ চাগে। এইখন আমাৰ হোটেলখন, সৰু সুৰা এখন হোটেল আছে আৰু তাকে গৈ আছোঁ। হয় জোবা জোৱাই খাই এটা দি দিয়া, এয়া জুবাজ ভাই বাকী আহিছিলে অকণমান। ঠিক আছে, বাকী আপোনাক গৈ পেলাই দেখাওঁ। সেয়া দেখিছে টকলো আমাৰ ওলাই দি হৈ গ'ল, গৈ আহোঁ। ঠিক আছে, তোমালোকৰ বাকী আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম তাত গৈ পেলাই ধুনীয়াকৈ। মই এনেই জাষ্ট ওলাইছোঁ আৰু বাকী চাব পাৰে। এখন মোৰ সৰু সুৰা দোকান এখন আছে, সৰুকৈ অলপ মাল কমি আছে এতিয়া, বাকী আনিম আৰু। তাৰপৰা এইখন হোটেলখন মানে ধাবা ষ্টাইলতে খুলিছিলোঁ, বাট এতিয়া কাৰিকৰ নোহোৱা দুখত মানে এতিয়া এনেকৈ নিজে চলাই আছোঁ আৰু ফাষ্টফুডখিনি পাই যায় ধুনীয়াকৈ, সিমানেই আৰু। বাকী আহিব আপোনালোকে। তো যদি যোৰহাট ফালৰ পৰা আহে আপোনালোকে, তো বনগাঁও পাৰ হৈ পেলাই, বনগাঁৱৰ পৰা 3-4 কিলোমিটাৰ হ'ব ইয়ালৈকে আপোনাৰ ৰোড ছাইডতে আছে ধাবাখন। বাকী এইফালৰ বোকাখাট ফালৰ পৰা আহিলেতো ইপাই আহিব। তো যদি আহিব মন যায় তো ইপাই গাড়ী ৰখাই ধুনীয়াকৈ আহি যাব। তাৰপৰা এইফালৰ পৰা আহিলে আৰু ধুনীয়াকৈ এইখন ছাইড কৰি বা ভৰাই কৰি ধুনীয়াকৈ আহিব পাৰিব, ধুনীয়া ভাল খানা পাই যাব। ঠিক আছে, আহিব সিমানে আৰু। বাকী আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। ঠিক আছে, বলক। টকলো হাই দিয়া, হাই পেলাই ভালকৈ দিয়া। ক'লৈ যাওঁ আমি? প্লে'গ্ৰাউণ্ডলৈ যাওঁ। তো আমি গাইজ প্লে'গ্ৰাউণ্ডলৈ যাবলৈ ওলাইছোঁ, টকলো লৈ যাওঁ। বাকী এইফালে আমাৰ মা আছে, এইফালে আমাৰ নবৌ। হাই দি দিয়ক। তাৰপৰা এতিয়া যাওঁ, বাকী লগৰ এটাক লৈ লৈছোঁ লগত, লগৰটোক লৈ লওঁ ধুনীয়াকৈ। তাৰপৰা সিও আহি আছে ঘৰৰ পৰা। এইখন জানতলা দোকান, হাই দিয়ক। এইয়া জানতলা
তাৰপৰা দান্দা বৈ লুকাই দিছে তো সিমানেই আৰু বাকী লগতো এইফালৰ পৰা আহিব তো ঠিক আছে আপোনালোকক বাকী দেখা যাম ধুনীয়াকৈ গৈ থাকোঁ বাকী আমাৰ বন্ধু ভকত আহি গ'ল ভকত বাকী হাই এটা দি দিয়া ঠিক আছে গৈ বাকী আমি গৈ আছোঁ এতিয়া ধুনীয়াকৈ পাই যামগৈ অলপ দূৰ আছে বেছি নাই আমাৰ ঘৰৰ পৰা খুব বেছি 4-5 কিলোমিটাৰ হ'ব আপোনালোকক গৈ পেলাই ধুনীয়াকৈ গোটেইখিনি দেখাই আছোঁ ঠিক আছে তাত গৈ ব'লক আহি পাই গ'লোঁ বাকী আপোনালোকৰ ভিতৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাম আগতে আহিছোঁ যদিও মানে আজি আকৌ আহিলোঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে ব'লক ভিতৰলৈ গ'লোঁ বাকী তো আহি পাই গ'লোঁ চাব পাৰে আপোনালোকে বাকী লিখা আছে ইয়াত ওপৰত মাতৃত্ববোধ প্ৰতিমূৰ্তি চুকাফা ক্ষেত্ৰ খোমটাই বাকী এতিয়া ভিতৰলৈ সোমাই যাওঁ ধুনীয়াকৈ বাকী তো গাইছে আহি পাই গ'ল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি ধুনীয়াকৈ ক'ত কি আছে সৰহকৈ আৰু পাৰ্কখন আছে আমাৰ এইখিনিতে তো আপোনালোকক কৈছিলোঁ ধুনীয়াকৈ ভিডিঅ'ত বাকী এইফালে আমাৰ ভকত আছে ভকতক লৈ আহিছোঁ মানে এনেই লগতে বাকী এইফালে চাব পাৰে সৰুকৈ সৰুলছলি প্লে'গ্ৰাউণ্ড এখন আছে বাকী এইফালে দাদা কাম কৰি আছে তাৰপৰা এইফালে মাহঁতে টকলক খেলাই আছেগৈ আহি পাই মানে একদম ৰখিবলৈ নাই মুঠতে খেলাত ব্যস্ত বাকী এইফালে চাব পাৰে তো গাইছ এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ ধুনীয়াকৈ গোটেইখিনি এইফালে আমাৰ টকলো এয়া খেলি আছে টকলো কেনেকুৱা লাগিছে লোৱা উঠা এইটোত থা মজা বাকী এনেই খেলিব পৰাকৈ বাকীখিনি বস্তু আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনি আছে তাৰফালে জোলনা আছে নপোৱাই ছিগি কেলৈ ব'লো তই অকণীয়া জাষ্ট উঠি ট্ৰাই কৰিলোঁ মানে এইফালে নৌব খেলি আছে সৰু বস্তু মানে উঠি আপোনালোকক দেখাইছোঁ কিন্তু গম পাইছোঁ এইফালে নাযাওঁগৈ আৰু বাকী এইফালে তাত কিমান লাগে 14 বছৰমান চাই আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ তাকে লিখা আছে 14 বছৰ শৈশৱৰ কাৰণে মানে খেলিব পাৰিব এভেইলেবল বুলি তাতকৈ ওপৰত নাযাব আৰু আপোনালোকে যদি কোনোবা আহে মানে আৰু বাকী আছে অলপ খেলিব পৰাকৈ ধুনীয়া বস্তু বনাইছে দেখিব পাৰে মোৰ কাৰোবাৰ প্ৰতিমূৰ্তি আছে তাৰপৰা বহিবলৈ চিট দি দিছে আৰু ধুনীয়াকৈ তো ল'ৰা ছোৱালীখিনি খেলিব মাকহঁতে ইয়াত বহিব পাৰিব ধুনীয়াকৈ মানে বাকী এইফালে এখন কেফে আছে ধুনীয়াকৈ আহিব পাৰে আপোনালোকে ইয়ালৈ সিমানে আৰু বাকী এইটো চুইমিং পুল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে বাকী তো গাইছ আমি কিবা এটা এনেই জাষ্ট সৰুকৈ মানে মোৰ লগৰকেইটামান আহি থাকে তো খাই থাকে তেওঁলোকে ইয়াত চাব পাৰে দহি ফুচকা 20 ৰুপিজ তো 1 প্লেট এটা ট্ৰাই কৰোঁ কেনেকুৱা হয় চাওঁ ট্ৰাই এটা কৰি পেলাই বাকী এখন সৰুকৈ এখন আছে কেফে এখন আছে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে তো ইয়াত ল'ৰা ছোৱালী খেলাই মেলি ধুনীয়াকৈ খাব পাৰে আহি পেলাই বিন্দাছ দি খাব ঠিক আছে চাই যাব কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ কৰিছে সেইটো কথা কোৱা তুমি আহিয়ে থাকা আৰু খাই থাকা ধুনীয়াকৈ ইয়াত কেনেকুৱা পোৱা এনে ধুনীয়া ন ঠিক আছে ফুচকা আহি গ'ল তো ট্ৰাই এটা কৰি চাওঁ খাই কেনেকুৱা লাগে ঠিক আছে বাকী ভিডিঅ' হৈ আছে তো বাকী চাব পাৰে দহি ফুচকা দেখাবলৈ চেষ্টা কৰিছোঁ বাকী এটা প্ৰথমতে বাইকটা লৈ চাওঁ কেনেকুৱা লাগে মজা আপোনালোকে টেষ্ট কৰিব খাই চাবই এইবিলাক বাকী এতিয়া বহুত টেষ্ট কৰা হ'ল বাকী তৌৰাইছা খাই গ'লোঁ ধুনীয়াকৈ মজা পালোঁ বাকী এখন আপোনালোকে চাব পাৰে
তো ভিতৰতো ধুনীয়া মজাকৈ বনাই দিছে বাকী এইফালে ফুল চুল থৈ দিছে চাব পাৰে বাকী ধুনীয়া ফুল চুল ধুনীয়াকৈ থৈ দিছে গোটেইখিনি চাব পাৰে আপোনালোকে সিমানে আৰু বাকী এখন গেট বাকী এইফালে আপোনালোকে খেলিব পাৰিব ধুনীয়াকৈ ল'ৰা ছোৱালীক আনিলে মানে ডাঙৰ মানুহ নহয় আৰু সৰু ল'ৰা ছোৱালী বাকী খাই বৈ আৰু বিন্দাছ ইয়াত ধুনীয়াকৈ খাই বৈ আৰু বাকী এইফালে টিকেট কাউণ্টাৰ আছে সোমাই আহি জাষ্ট টিকেট লৈ ল'ব বাকী সিমানে আৰু ঠিক আছে চাই যাওক বাকী এইখিনি আপোনালোকে আহিব পাৰে ধুনীয়াকৈ ল'ব বিক্ৰীৰ কাৰণে আনি থৈছে দাদা এইফালে চাই দিব অকণ এনেই দাদা চাই দিব এয়া দাদা ইয়াতে লাগি থাকে তেওঁ ধুনীয়াকৈ আপোনালোকে এইখিনি ধুনীয়াকৈ ল'ব পাৰে বাকী দাদা আপোনাৰ নামটো কৈ দিব 20 টকাৰ পৰা 300 পৰা ধৰি 1000 টকালৈকে ইয়াত ফুল পাব ফুল পাব অঁ মোৰ নাম শ্ৰী বিনোদ গগৈ ন পৰিচালনা কমিটি হয় সম্পাদক হয় বাকী দাদা লগ পাই ভাল লাগিলে বাকী এনেই কিমান দিন হ'ল এনেকৈ কৈ দিয়কচোন ধৰক উদ্যানখন হেৰি কৰা আজি 1.5 বছৰ হৈছে 1.5 বছৰ হৈছে ন হয় এতিয়া আকৌ আজিৰ পৰা অহা কালিৰ পৰা আমাৰ পাৰ্কখনৰ যিটো মূল্য আছিলে আপোনাৰ 10 টকা এতিয়া আকৌ নতুন এখন কমিটিত সঞ্চয় হৈছে ছ'চাইটি কমিটি অহা কালিৰ পৰা মানে পইচাটো 20 টকা লাগিব টিকেটত মানে প্ৰথম অৱস্থাততো আপোনালোকৰ ফ্ৰী আছিলে তাৰপিছত 10 টকা কৰিলে ন আৰু কাৰণ লাগিবই ন সেইটো পইচা আপোনালোকৰ মেইনটেনেঞ্চ কৰিবৰ কাৰণে গোটেইখিনি লাগিবই লাইটৰ বিলৰ কথা আছে বাকী ষ্টাফ আছেই সিমানখিনি কাৰণে লাগিবই তো এতিয়া কাইলৈৰ পৰা 20 ৰুপিজ হ'ব ন 20 টকা হ'ব বুলি কৈছে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে 10 টকা বাকী ডাঙৰ মানুহৰ কাৰণে 20 টকা বাকী সিমানখিনি ইনফৰ্মেশ্যন দিবলৈ মই চেষ্টা কৰিলোঁ আহিব হোমটাইতে আছে চাবহি ধুনীয়াকৈ আৰু সন্ধিয়া টাইমততো মজা ধুনীয়া লাগে পৰিৱেশটো আৰু শান্ত পৰিৱেশ ধুনীয়া চাব পাৰে সিমানে আৰু বাকী এখন কেফেখন আহি বিন্দাছ খাওক মজাকৈ ঠিক আছে বাকী তো গাইজ বাকী এতিয়া ওলালোঁ ধুনীয়াকৈ যাওঁ ঘৰলৈ যাওঁ বাকী এতিয়া ভিডিঅ'টো সামৰণি কৰিছোঁ যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰি ল'ব বেলেগ কণ্টেণ্ট ভিডিঅ' তো আহিলে লৈছোঁ বাই বাই